শিলিগুড়ি আসলাম মুখে ঘটনাটো মই এটা মৰ্মান্তিক দুখজনক এইটো হ'ব নালাগিছিল মাটিৰ যে সমস্যাবিলাক আছে এই মাটিটো আমাৰ ভিজিয়াৰ তলত তাক কোনেও বিক্ৰী কৰিব নোৱাৰে তাক কোনেও কিনিবও নোৱাৰে যদি এইটো ল'ব লাগে আইন মাফিক চৰকাৰীভাৱে কাম কৰিব লাগে এই ইদ্ৰিছ আলিয়া তেওঁলোকৰ যিবিলাক মানে আদাৰ্ছ তেওঁলোকৰ বন্ধুবিলাকে কৈছে যে তেওঁলোকে 40 বছৰ ধৰি এইটো মাটি কিনি তেওঁলোকে উপভোগ কৰি আহিছে কিন্তু আৰু দেখিলোঁ যোৱা 7 বছৰৰ পৰাই আমাৰ এই যে নৰেন চৰকাৰ আৰু তেওঁৰ বন্ধুবিলাকে এই মাটিটো খেতি কৰি আহিছে 7 বছৰ তেওঁলোকে খেতি কৰি আহিছে কিন্তু তেওঁলোকৰ মাজত তেওঁলোক যদি মাটি হয় এই দেশবিলাকৰ সিহঁতৰ যদি মাটি হয় ইয়াত মাজত কিয় একো নকৰে কিয় বাধা নিদিলে কিয় আলোচনা কৰিলে মাটিটো বিবাদ হ'ল যেনিবা বিবাদ হ'লে মাৰপিট কৰি এইটো কৰিব নোৱাৰে এইটো মীমাংসা কৰিব নোৱাৰে তাতে আইন আছে কানুন আছে যদি মাটিটো তেওঁলোকে ইলিগেলি যদি আমাৰ নৰেন হতে যে ইলিগেলি তেওঁলোকৰ মাটি দখল কৰি খেতি কৰিছে তেতিয়াহ'লে তেওঁ গাঁওবুঢ়াক কমপ্লেইন কৰিব লাগিছিল না আমাৰ গাঁওবুঢ়া এই ইদ্ৰিছ আলিৰ বন্ধু বান্ধৱীবিলাকে গাঁওবুঢ়াক কমপ্লেইন কৰিব লাগিছিল তাৰ মাজতে ৰাজহুৱা মিটিং কৰি পেলাই আচল মাটিটো কাৰ হয় এইটো বিচাৰি উলিয়াব পালেহেঁতেন এইটো নকৰাকৈ আকৌ ৰাতিত এইফালে ঘৰত আহি ঘৰ চৰ ভাঙি পেলাই ডাকাতিৰ নিচিনা এইটো মানুহ মাৰপিট কৰাটো বহুত লজ্জাজনক হৈছে এইটো ভাল ঘটনা হোৱা নাই দুখিত এই তাৰ কাৰণে আমি দুখিত পাইছোঁ সবেই দুখ পাইছে লগে লগে মই 11:30 এইটো কিবা ছ'চিয়েল মিডিয়াত পালোঁ খবৰটো লগে লগে মই খবৰ কৰিলোঁ আমাৰ ৱৰ্কাৰবিলাকৰ লগত কথা পাতিলোঁ ঘটনাটো এইটো ঘটিছে খুব দুখজনক এতিয়া দেখিছোঁ 7জন 8জন ধৰা পৰিছে মই ভাবোঁ যিবিলাক ধৰা পৰিছে তেওঁলোকে পানিছমেণ্ট পাব লাগে কাৰণ তেওঁলোকে আইনটো হাতত লৈছিল আইনটো হাতত ল'ব নালাগে মাটিৰ বেপাৰ আইন মাফিক এইটো সমাধান হ'ব এইটো নকৰাকৈ যদি মানুহক মানে ঘৰত মাৰে মহিলাবিলাকো মাৰে এইটো কেনেকৈ হ'ব মই দেখিছোঁ ছ'চিয়েল মিডিয়াত ভিডিঅ'ত দেখিছোঁ মহিলাকো মাৰিছে এইটো মানে জঘন্যতম এইটো কাম হৈছে গতিকে মই অনুৰোধ কৰিছোঁ আগলৈ যাতে তেনেকুৱা মাটিকে তেনেকুৱা কিবা নকৰে যদি মাটি পাব লাগে এই চৰকাৰে দিব নিয়ম মাফিক দিব ভিজিয়াৰ মাটি দি আছে দি থাকিব আমাৰ চৰকাৰে এতিয়া পলিচি কৰি আছে চব য'ত যেনেকৈ মাটি আছে আমাক চৰকাৰক যদি তেওঁলোকে এপ্লিকেশ্যন কৰে কিবা আমি আইন মাফিক দিয়াৰ ব্যৱস্থা কৰি আছোঁ কষি করে বেড়া দিতেছে কয় গরুটা শাসা দিয়ে আহি গরু হাসা দেবে যেয়ে অনেক কী হয়েছে আমি জানি না পরে আমি এখানে একটু শুয়েছি পরে দেখি মানুষ করে হুঁশিয়াইতেছে নাটি ঠেঙ্গা নিয়ে আয়া দরজার মধ্যে বাইরেতেছে আমি তো চিল্লাইতেছি এই রাস্তায় যে চিল্লাইতেছে আমার স্বামীরা মাইরা হারলো আর কেউ আর আগে আসে না পরে ওই কেরা যেন দৌড়িয়ে আইসে এই দেখি ঘরে একদাবার মারছে মাইরা পরে যে পইটার মধ্যে মাইরা বিছিয়ে হেলাইছে বারিন্দায় মারছে ঘর থেকে টাইনাই না ঠাকুর সব ঢেলে হেলেছে কল দাসের বাচ্চারা আজকে মাইরে হেলাম পোতায় থুমু আজকে কবর দিমু বাড়িতে নিয়ে দেয়া মাইরে দাস শালা শয়তানের দাসের জাতি তুলে গালি দিছে এই যে সবাই আসলো ওরা 7 জন আর 12 জন আসলো ওরা আইসা ওগুলোকে কি পারি আমি একলা আমি গেছি আমার এই যে হাতটা ভেঙে দিছে আমার এই যে কপালটার মধ্যে বাড়ি দিছে চোখ টোক ফুলে হেলেছে এই যে থুরা সব বাইরে ববার পাই না এখন উঠতে পাই না এরকম করছে আমাদের আর মহিলা বাইরে শেষ করছে এখন দাসের জাতের আজকে শেষ করে দেব দাসের জাতের আজকে রাখমই না এরকম করছে যোৱাকালি মোটামুটি 12টা 12:30 মান বজাত সিহঁতে মাটি লৈ কিবা এটা বিবাদ আছিল খাস মাটি হয় জমিত কিবা এটা কেঁচাল হৈছে মানে এনে তৰ্কাতৰ্কি হৈছে হোৱাৰ পাছত মানুহটোতো আমাৰ বেংগলী মানুহ নিৰীহ মানুহ এই মানুহটোক ঘৰত আহিছে ভাত খাবৰ কাৰণে মুছলিম ঘৰ 4টা আছে সিহঁতে দলবদ্ধভাৱে আহি মানুহটোক মাৰিছে আৰু কেনেকৈ মাৰিছে আপোনাৰ ভিডিঅ'টো চালে গম পাই যাব এনেকৈ মাৰিছে মানুহটোক মানে শৰীৰত কোনো কাপোৰ নাই কাপোৰ নোহোৱা অৱস্থাত মানুহটো চেঞ্চলেছ হৈছে তথাপি মাৰি আছিল সিহঁতে আৰু কেছটো মানে খাস মাটি লৈ হৈছে মেইনলি আৰু কি নদীৰ পাৰত যিটো মাটি ওলাইছে এইটো লৈ
দুদিন তিনিদিন আগৰ পৰাই অলপ চলি আছিল আৰু কি কিন্তু আজি কালি ঘটনাটো এনেকুৱা হ'ল আৰু কি সিহঁতে দলবদ্ধভাৱে আহিছে আহি কিনে এনেকুৱাকৈ মাৰিছে মানুহটো এতিয়াতো হস্পিটেলাইজ কৰিব লাগিব আপোনালোকে চালেই মানুহটোক এইখিনি আৰু মোটামুটি 12-13জন মানুহ আহিছিল 12জন মানুহ আহি কিনে আমাৰ মন্দিৰবিলাকো অলপ কিবা কিবি হৈছে মন্দিৰবিলাকো অলপ ভাঙি চুঙি দিছে আৰু সিহঁতে কৈ আছিল দৰ্জা ভাঙিছে আমি মাৰি কিনে কব্বৰ দি দিম স্কুল ফিল্ডত সিহঁতৰ ভাষাটো এনেকুৱা আৰু কি